কৃষ্ণ জয় গুৰু শংকৰ দেখাবলৈ গৈ আছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি। ইফালে এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবাৰ 2024 বৰ্ষত হ'বলগীয়া মূল অধিৱেশনৰ এই ক্ষেত্ৰখন অধিৱেশন হ'বলগীয়া এই ঠাইখনৰ নতুনকৈ নামাকৰণ কৰা হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আৰু এতিয়া হৈছে মূল কীৰ্তন গৃহভাগ। কীৰ্তন গৃহভাগৰ বহুখিনি কাম ইতিমধ্যে সম্পন্ন হৈ উঠিছে। গোটেই কীৰ্তন গৃহটো চোৱা গছ, বাঁহ, তামোল, খেৰ, নৰা আদি নিৰ্মাণ কৰা হৈছে। ৰাইজে নিৰ্মাণ কৰিছে, যিহেতু আৰু বেছি দিন নাই অধিৱেশনলৈ, গতিকে ৰাইজ উঠি পৰি লাগিছে কীৰ্তন গৃহভাগ সম্পূৰ্ণ হৈ উঠে। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কিছু কাম মাত্ৰ বাকী আছে। এইটো এটা জিলা ভিত্তিক শিবিৰ, এইটো এটা শিবিৰ ৰাইজে নিৰ্মাণ কৰিছে। এনেকুৱা কেইবাটাও শিবিৰ ইয়াত নিৰ্মাণ কৰিছে, দেখুৱাই আছো ইমান ধুনীয়াকৈ বনাইছে এই গোটেই ৰাইজে এই গোটেই শিবিৰবিলাক। মই আছো এটা শিবিৰৰ ভিতৰত, যদিও শিবিৰটো সম্পূৰ্ণ হোৱাগৈ নাই, তথাপিও আপোনালোকে দেখিবলৈ পাইছে যে কিমান ডাঙৰকৈ এইটো শিবিৰ নিৰ্মাণ কৰিছে। আৰু ৰাইজে আপোনালোক ধুনীয়াকৈ এই শিবিৰকেইটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছে। এয়া যে দেখিছে, এয়া তামোলৰ খুঁটা, ওপৰত বাঁহ, ইয়াত খেৰ অথবা নৰা ব্যৱহাৰ কৰা হৈছে। এনেকুৱা প্ৰকাণ্ড শিবিৰ ইয়াতে কেইবাটাও নিৰ্মাণ কৰি ৰাখিছে, যাতে ভকতসকল ইয়াত থাকিব পাৰে, তেওঁলোকে যেন ভালকৈ সেৱা শুশ্ৰূষা কৰিব পৰা যায়। আৰু এইটোৱে হৈছে মূল মণ্ডপ, এটা বিশাল আকাৰৰ এইটো মণ্ডপ নিৰ্মাণ কৰি থকা হৈছে। আৰু এয়া যে দেখিছে একক এটা খুঁটা, দেখিছেনে, প্ৰকাণ্ড খুঁটা। এয়া কোনো চিমেণ্ট বা শিল বালি নিৰ্মাণ কৰা নাই, এয়া চোৱা গছৰ খুঁটা এনেকুৱা কৰা হৈছে। শ শ চোৱা গছ খুব কম দিনৰ ভিতৰতে ৰাইজে নিৰ্মাণ কৰি উলিয়াব। দেখিছে চাগৈ ইয়াত ৰাইজ লাগি আছে মণ্ডপ বনোৱাত। গতিকে আৰু এয়া শ শ গাঁৱৰ হাজাৰ হাজাৰ ৰাইজ ইয়াত ভজত ব্যস্ত। ৰাইজ উঠি পৰি লাগিছে যেন এই নিৰ্দিষ্ট দিনকেইটাৰ আগত গোটেই প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠে। জামুগুৰিহাটৰ ফলাইবিল আৰু নাহৰবাৰীৰ ওচৰতে এই পথাৰখন অৱস্থিত। আৰু এই পথাৰখনৰ হাজাৰ হাজাৰ বিঘা ভূমিত এইবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। মনলৈকে এই বিশাল ঠাইখনত সকলোখিনি কাম চলি আছে। আৰু মোৰ লগত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সদস্য, তেখেতে এই প্ৰস্তুতিৰ বিষয়ে আপোনালোকৰ আগত অকণমান অৱগত কৰিব। কৃষ্ণ জয় গুৰু শংকৰ জয় জয়তে আপোনালোক সমস্তজনৰ শ্ৰীচৰণত শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ তৰফে আমি শ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। কথা হ'ল যে অহা 6, 7, 8 ফেব্ৰুৱাৰীত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূলৰ বাৰ্ষিক অধিৱেশন ভাগ আমাৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত এইবাৰ অনুষ্ঠিত হ'ব। আৰু এই অধিৱেশন ভাগত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকতৰ সমাৱেশ হ'ব। ইতিমধ্যে আমাৰ লাই খুঁটা প্ৰতিষ্ঠা হৈ গৈছে। তাৰপিছতে আমাৰ নামঘৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে। অহা 17 জানুৱাৰীত আমাৰ নামঘৰৰ গুৰুআসন ভাগ প্ৰতিষ্ঠা কৰা হ'ব। চাৰিওফালে আপোনাৰ ইফালে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা, শিবিৰ নিৰ্মাণ, ভোজনালয়, ধৰ্মধ্বজা বেদী, সকলো ধৰণৰ সমিতিসমূহে এটা উৎসাহমূলক পৰিৱেশৰ কামসমূহ আগবঢ়াই গৈ আছে। ইয়াৰ 35খন উপসমিতি আছে। আদৰণি সমিতিকে প্ৰমুখিত কৰি 35খন উপসমিতি আছে। আৰু 35খন উপসমিতিৰে আজি ফটো লোৱা হৈছে। উৎসৱমুখৰ পৰিৱেশত দিছে। আৰু আমি যিহেতুকে তেজপুৰৰ ভকতসকল, তেজপুৰৰ মানুহখিনি আমি অতিথিপৰায়ণ, তেজপুৰৰ এটা ঐতিহ্য আছে, তেজপুৰ এখন সংস্কৃতি নগৰী। আৰু জামুগুৰিটো ক'বই নালাগে, ইয়াত 12চহীয়া ভাওনাকে কেন্দ্ৰ কৰি ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান উদযাপন হৈ আছে। আৰু এই মহান ভকত সেৱাত আমি নিশ্চিত। কৃষ্ণ জয়। ধন্যবাদ, পাব লাগে, ধন্যবাদ জ্ঞাপন কৰিছোঁ।